আপিটো ভাল লাগছে মোৰ দিনা ঠিক কৰি ইমান ধুনীয়াকৈ বহি আছে দিনা কিবা এটা দিম দে তোক ঠিক কৰি দিয়া যদি দিনা আগতে কি দিবি 5 টকা চকলেট খোৱা যদি ঠিক কৰি দিব পাৰোঁ মই এইটো ভাবি চাম যি লাগে ল'বি যি লাগে তাকে দিম তোক চকলেট লাগে চাধা লাগে শিখল লাগে বিৰি লাগে আৰু কি লাগে কি খাতো তোৰ লিষ্টখনত একো ভাবেই পৰা নাই এটা চকলেটটো তোৰ মামুলি বস্তু একফালৰ পৰা আৰম্ভ কৰি লাষ্টকলৈকে তোৰ একদম দীঘলা শাৰী যি খা তাকে খোৱা তই খালি ঠিক কৰি দি ক্লাছৰ শেষৰ পিছত মাথা এটা মাৰবি তই কি বুলি ভাবছা এগিলাখান নাখলি জাপি পতব চব খাব লাগব মোৰ চুলি দেখা নাই কাপোৰ দেখা নাই হেয়াৰ ষ্টাইল কৰবা শিক এটোৰ দৰে এনেকৈ পেংটা পেংটি হৈ থাকিলে তোৰ আপি পতব নি অলপ শিক যদি শিক মোৰ পৰা শিক তাৰপিছত লাইন মাৰবি আপি বুজছা মাইণ্ড ইট তই মোক এনেকৈ ক'লে কালিৰ পৰা চব খাম আকৌ বাদ পৰবা নে আৰু মোক কালিৰ পৰা ষ্টাইল চাবি মই কি হৈ আহোঁ এই বাপু চাল কেঁচা লাগা মেৰা আজি কবিতা নপতে যদি চব খাই আহিছোঁ চব আৰু দেখিছা লোক তইতো এটা নিংনি হৈ থাকলি বাপ্পা ঐ বেটা বদলে দিলি দে লাগিছা হেল্ল' গাৰ্ল হাই ব্ৰিনা মোকতো কোনে তুমি চিনি পোৱাই ন এতিয়া ডাইৰেক্ট কথা হ'ল মই চব খাওঁ তোমাৰ কাৰণে মই চব খাব লৈছোঁ মই গোটেই চেঞ্জ হৈছোঁ আৰু কি লাগে কোৱা মই তোমাক ভাল পাওঁ তুমি কি কৰিবা য়েছ নক'বা আজি ক'ব লাগিব কিন্তু বুজিছা মোৰ পিছত ছোৱালী লাইন লাগি আছে কিন্তু মই কাকো পাত্তা দিয়া নাই কেৱল তোমাৰ বাহিৰে বুজিলা হয় মা বাপ্পা ঐ এনে যি হলি মই তোক হবা দিছিলোঁ মই তোক হবা দিয়া নাছিলোঁ কিন্তু ভাববা পাৰোঁ এটা কথা তই যদি কৰিম বুলি কওঁ তেতিয়াহ'লে মই য়েছ দিবা পাৰোঁ তই কওঁ আৰু এটা কৰিবি না বাৰু কোৱাচোন কি কৰিব লাগে কোৱা মই কৰি দিম ইউ কৰি দিম টেনশ্যন নট ঠিক আছে তেনেহ'লে কালি পৰা তই অনলাইন ডাক্তৰ হৈ দেখো মোৰ বেমাৰ হ'লে তই 1 টকাও নলগাকৈ চিকিৎসা কৰি মোক ভাল কৰি দেখো আৰু যে মানুহবিলাক কৰোণাত যি হৈ আছে সেইগিলাখানক তই অনলাইন চিকিৎসা কৰি ভাল কৰি তাৰপিছত মই ভাবি চাম কৰোণা গেলি অলপমান তই ভাল কৰিব পাৰা না নাৰা কেনে তই চব কৰিব পাৰে ইউ কৰিব পাৰে ইউ